নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল ICMR RMR CNEত 11টা পদ মুকলি হৈছে প্ৰথমে আমি এই ICMR RMR CNE নো কি এই বিষয়ে ভালকৈ জানি লওঁ ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ তাৰপিছত RMR CNE হৈছে ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ এই ICMRৰ আণ্ডাৰত সমগ্ৰ দেশতে 26টা RMR CNE আছে ইয়াৰে এটা কেন্দ্ৰ আছে আমাৰ ডিব্ৰুগড়ত আৰু ইয়াৰ মুখ্য কাম হ'ল আমাৰ নৰ্থ ইষ্টত যিসকল ভিতৰুৱা অঞ্চল সেই অঞ্চলসমূহত গৈ বায়োমেডিকেল ৰিচাৰ্চৰ কাম কৰা তো বলক এতিয়া মেইন টপিকলৈ আগবাঢ়ো ক'ত কেইটা পদ খালী হৈছে ইয়াত চাব পাৰে প্ৰথমে দিয়া আছে নেম অফ দ্য পোষ্ট লৱাৰ ডিভিজন ক্লাৰ্ক অৰ্থাৎ LDCৰ পদ মুকলি হৈছে ইয়াৰ পে স্কেল দিয়া আছে 19,900ৰ পৰা 63,200 লৈকে তাৰপিছত এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 27 বছৰ মেক্সিমাম 27 বছৰৰ ভিতৰত হ'ব লাগিব তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ টোটেল পোষ্ট আছে 3টা ইয়াৰে আনৰিজাৰ্ভৰ বাবে 2টা আৰু OBCৰ বাবে 1টা এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ কৰা অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব লগতে টাইপিং স্পীড লাগিব 35টা ৱৰ্ড পাৰ মিনিটত কৰিব পাৰিব লাগিব ইংলিছত তেনেকৈ 30টা ৱৰ্ড পাৰ মিনিট আপোনালোকৰ হিন্দীত টাইপিং কৰিব পাৰিব লাগিব তেনেকৈ আপাৰ ডিভিজন ক্লাৰ্কৰ পদ মুকলি হৈছে ইয়াৰ পে স্কেল দিয়া আছে 25,500ৰ পৰা আৰম্ভ কৰি 81,100 লৈকে ইয়াৰো এজ লিমিট আপোনালোকৰ মিনিমাম 18 আৰু মেক্সিমাম 27 ইয়াৰ্ছ ইয়াত এটা পদ মুকলি হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে টাইপিং স্পীড একেই ইংলিছত 35টা ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব পাৰিব লাগিব তেনেকৈ হিন্দীত 30টা ৱৰ্ড পাৰ মিনিটত টাইপিং কৰিব পাৰিব লাগিব তেনেকৈ ইয়াত টেকনিচিয়ানৰ পদ মুকলি হৈছে ইয়াৰ পে স্কেল আছে 19,900ৰ পৰা 63,200 লৈকে ইয়াত এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 28 ইয়াৰ্ছ ইয়াত টোটেল 4টা পদ মুকলি হৈছে OBCৰ বাবে আছে 3টা আৰু SCৰ বাবে আছে 1টা ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ছায়েন্সত তেনেকৈ ইয়াত লেব এটেণ্ডেণ্টৰ বাবে পদ মুকলি হৈছে ইয়াত পে স্কেল দিয়া আছে 18,000 to 56,900 তাৰপিছত এজ লিমিট আছে ইয়াৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব তেনেকৈ আপোনালোকৰ ইয়াত 3টা পদ মুকলি হৈছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 2টা আৰু OBCৰ বাবে আছে 1টা এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব 50% মাৰ্ক লৈ এতিয়া আছে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ICMR RMR CNEৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব 2,000 টকাকৈ আনৰিজাৰ্ভ কেটেগৰী আৰু OBCৰ বাবে তেনেকৈ SC আৰু ওমেনৰ বাবে 1,600 ৰুপিজ পে' কৰিব লাগিব এপ্লিকেশ্যন ফিজ এপ্লাই কৰোঁতে আপোনালোকে কিছুমান ডকুমেণ্টছবোৰ স্কেন কৰি আপলোড কৰিব লাগিব যেনেকৈ প্ৰুফ অফ ডেট অফ বাৰ্থ প্ৰুফ অফ কেটেগৰী ধৰি লওক আপোনালোকৰ OBC NCL কেটেগৰী হ'লে তাৰপিছত প্ৰুফ অফ কেটেগৰী SCৰ বাবে যদি SC কেণ্ডিডেটে এপ্লাই কৰে তেনেকৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন ভালেকেইটা আছে আপোনালোকে নিজে এডভাৰটাইজমেণ্টখন চাই ল'ব মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম তাত গৈ আপোনালোকে ধুনীয়াকৈ চাই মেলি এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকে তেনেকৈ চাব পাৰে ক'ত এক্সামবোৰ কেনেকৈ হ'ব গোটেইখিনি দিয়া আছে কিমান মাৰ্কৰ হ'ব আপোনালোকে নিজে এইবোৰ চাই ল'ব কিয়নো নহ'লে ভিডিঅ' যথেষ্ট দীঘল হ'ব চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম চ' আজিলৈ আহিছোঁ কাইলৈ লগ পাম এটা নতুন চাকৰিৰ খবৰ সৈতে বাই